মই আজি এটা অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল মই কেইখনমান নিজে বোৱা আনাকাটা চাদৰ দেখুৱাম আপোনালোকক। চাবচোন কেনেকুৱা হৈছে কমেণ্টত জনাব। এইখন মই নিজে হাতে বোৱা, কাৰোবাক যদি লগা আছে ল'ব পাৰিব মোৰ তাৰ পৰা। এইখনত বুইছোঁ পদ্মিনী পাট, মাছৰাজত পদ্মিনী পাট বুইছোঁ। চাওকচোন কেনেকুৱা লাগিছে, চাওকচোন কেনেকুৱা হৈছে। এই মই নিজে বুইছোঁ দেই, জনাবচোন কেনেকুৱা হৈছে কমেণ্টত। এইখন চিম্পুল আনাকাটা, তথাপি কেনেকুৱা হৈছে আৰু দেখালোঁ আপোনালোকক। এইখন চিম্পুল কেনেকুৱা হৈছে জনাবচোন। এইখন বৰমাতা, হাতী তুলিছোঁ, কেনেকুৱা লাগিছে জনাবচোন। এইখনো বৰমাতা, এইখনতো হাতীয়ে তুলিছোঁ, কিন্তু কোনখন ভাল হৈছে জনাবচোন। এইখনে আৰু বহুত আছে, আপোনালোকক দেখুৱাম পিছত। তথাপি এইকেইখন কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্টত, যাতে আৰু ভাল ভাল ধুনীয়াকৈ বুই আপোনালোকক আৰু দেখুৱাব পাৰোঁ, সেইটো জনাব। এতিয়া মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আপোনালোকক ভগৱানে ভালে কুশলে ৰাখক, আৰু মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ।